লয় আৰু মই এখন ধুনীয়া পাৰ্কত ফুৰিব আহিছোঁ। চবফালে ধুনীয়া ধুনীয়া একদম গছ আৰু খেলা বস্তু। তুমি খেলাগে যোৱা। মই ভাবিছোঁ আপোনালোকক মই এটা বস্তু দেখাওঁ। বস্তুটো মানে ভাবিব গ'লে খুব সাধাৰণ বস্তু, কিন্তু আমাৰ কাৰণে এটা শিকিবলগীয়া বস্তু। এই পাৰ্কখনত এনেকুৱা কেইখনমান ছাইনবোৰ্ড মাৰি থোৱা আছে, ঠিক আছে। ইয়াত লিখা আছে যে আপুনি ইয়াৰ ওপৰত গাড়ী মটৰ আনিব নোৱাৰে, অৰ্থাৎ পাৰ্কত। ইয়াত লিখা আছে ইয়াত ফায়াৰ আৰ্ম অৰ্থাৎ গুলি বন্দুক বাৰ আনিব নোৱাৰে, ঠিক আছে বাৰু। ইয়াত লিখা আছে এলকহলিক বেভাৰেজেছ নট এলাউড, অৰ্থাৎ ইয়াত মানে পাৰ্কত আহি মদ খোৱা এলাউড নহয়। ইয়াত লিখা আছে ন' লিটাৰিং, লেতেৰা নকৰিব। ইয়াত কিবা এটা স্কেন কৰিবৰ কাৰণে আপোনাৰ সেই এটা বাৰক'ড এটা আছে, ঠিক আছে। অ'কে, ইয়াত লিখা আছে ক্লিন আপ আফটাৰ ইয়'ৰ পেটছ, অৰ্থাৎ যদিহে আপুনি আপোনাৰ কুকুৰটো বা মেকুৰীটো বা আপোনাৰ পোহনীয়া জন্তুটো যদি ইয়াত ফুৰাব লৈ আহে, যদি সেই জন্তুটোৱে পায়খানা কৰে, তেতিয়াহ'লে সেই পায়খানাখিনি আপুনি নিজেই চাফা কৰি থৈ যাব লাগিব। আমাৰ তাত যদি এনেকুৱা নিয়ম দি দিয়ে, হাহাকাৰ হৈ যাব, হয় নাই? হাহাকাৰ হৈ যাব। এইবিলাক মানে নতুন নিয়ম কৰিছে, কাম নাই, সেই নাই। ইয়াত চাওক, ইয়াত আনকি এনেকুৱা ষ্টেচন বনাই দিছে, ডগ ৱেষ্ট ষ্টেচন। তাৰমানে কুকুৰটোৱে যদি পায়খানা কৰে, তেতিয়াহ'লে আপুনি নিজে চাফা কৰিব লাগিব। ইয়াত আপুনি সেই পাব, পলিথিন পাব, ঠিক আছে। পলিথিনটো এতিয়া বৰ্তমান শেষ হৈছে। পলিথিনটো আপুনি উলিয়াই লৈ আহিলে, পলিথিনটো হাতেৰে পিন্ধিলে, পায়খানাৰখিনি আপুনি হাতেৰে ধৰিব লাগিব। হাতেৰে মানে কি, আপুনি পলিথিনটো পিন্ধি ল'লে নাই, ধুনীয়াকৈ ধৰি লৈ পলিথিনটো এনেকৈ ঘূৰাই দি ইয়াতে আপুনি পেলাই দিব পাৰে। ইয়াত পেলাই দিব পাৰি, ডাষ্টবিন। আৰু ইয়াতে চাওক, ইয়াত চাওক, এই পলিথিন আছে। অৰ্থাৎ ইয়াত অকল নিয়ম থকাই নহয়, ইয়াত নিয়মবোৰ মানুহে পালন কৰে, মানে একদম আখৰে আখৰে পালন কৰে। আৰু ধৰি লওক ক'ৰবাত লিখা থাকে যে এই পাৰ্কৰ এইকেইটা ৰাস্তাত মানুহে অকল ৰানিং কৰিব, চাইকেল চলাব নোৱাৰিব, ঠিক আছে। তাত যদি মানে ইণ্ডিয়াত যদি আমি কওঁ যে এইটো ৰাস্তাত মানে এই পাৰ্কত এইটো ৰাস্তাত চাইকেল চলাব নোৱাৰে, কাজিয়া লাগি যাব। ক'ত লিখা আছে বা লিখা আছে যে তেৰা বাপ কা ৰাস্তা হে কিয়া, বুজি পাইছে নাই? চ' ইয়াত নিয়মবিলাক মানুহে খুব ভালকৈ পালন কৰে। এনেধৰণৰ সৰু সুৰা কথা আৰু বহুত কথা আছে, মই দেখুৱাম বাৰু। আপুনি এইটো পেজৰ ভিডিঅ'সমূহ চাই থাকিব। ধন্যবাদ।